নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ কেৰিয়াৰ টিপছৰ এটা বিশেষ ভিডিঅ'লৈ। তো বন্ধুসকল, এই নটিফিকেশ্যনটো প্ৰকাশ পাইছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড আছামৰ পৰা। এই বিজ্ঞাপনটো প্ৰকাশ পাইছে 2-3-2020 তাৰিখ, অৰ্থাৎ এই বিজ্ঞাপনটো আজি প্ৰকাশ পাইছে নটিফিকেশ্যনটো। ইয়াতে নতুনকৈ জেল ৱাৰ্ডাৰৰ পদ মুকলি হৈছে। 173টা জেল ৱাৰ্ডাৰৰ পদ মুকলি হৈছে। আপোনালোকে পুৰুষ মহিলা উভয়ে আবেদন কৰিব পাৰিব। আপোনালোকক জনাওঁ যে 2018 চনৰ 6 এপ্ৰিলত এই জেল ৱাৰ্ডাৰ পদৰ বাবে আবেদন বিচৰা হৈছিলে। তেতিয়া পদ আছিলে 135টা। এইটো ৰিক্ৰুইটমেণ্ট হোৱা নাই। ইয়াতে পুনৰ 38টা পদ প্লাছ কৰি 135ৰ লগত 38টা পদ প্লাছ কৰি 170টা পদৰ বাবে পুনৰ তেওঁলোকে আবেদন বিচাৰিছে। গতিকে আপোনালোকে আবেদন কৰিব পাৰিব। তেতিয়াহ'লে আহকচোন আমি কেটেগৰী ৱাইজ পদসমূহ চাই লওঁ। ইয়াতে নতুনকৈ যি 38টা পদ মুকলি হৈছে তাৰ পদসমূহ চাওক। আনৰিজাৰ্ভ হৈ আছে 21টা পদ মেলৰ বাবে আৰু 7টা আছে ফিমেলৰ বাবে। টোটেল হৈছে 28টা পদ। OBC MOBCৰ বাবে আছে মেলৰ 4টা, ফিমেল আছে 1টা, টোটেল 5টা পদ। ST প্লেনৰ আছে মেলৰ বাবে আছে 4টা, ফিমেলৰ বাবে আছে 1টা আৰু টোটেল পদ হৈছে 5টা। এইটো হৈছে 38টা মুঠ পদৰ যিটো নতুনকৈ এড কৰিছে 38টা পদ সেইটো। এতিয়া আহক আমি জানো টোটেল যিটো পদ 173 পদৰ আমি কেটেগৰী ৱাইজ ক'ত কিমান আছে আমি চাওঁ আহক। আনৰিজাৰ্ভ হৈ আছে ইয়াতে চাব 137টা পদ মেলৰ বাবে আৰু 18টা পদ ফিমেলৰ বাবে আছে। টোটেল হৈ গ'ল 155। আনৰিজাৰ্ভ হৈ আছে 155। OBC আৰু MOBC ইয়াতে OBC আৰু OBCত আছে মেলৰ বাবে আছে 4টা, ফিমেলৰ বাবে আছে 1টা, টোটেল হৈছে 5টা। ST হিলছৰ বাবে আছে মেল কেণ্ডিডেটৰ বাবে আছে 8টা, ফিমেল ইয়াতে পদ দিয়া হোৱা নাই, টোটেল হৈছে 8টা। ST প্লেনৰ মেল 4টা, মেল প্ৰাৰ্থীৰ বাবে 4টা আছে আৰু ফিমেলৰ বাবে আছে 1টা, মুঠতে হৈছে 5টা। বন্ধুসকল, এইটো হৈছে 135টা, আগৰ 135টা আৰু নতুনকৈ যি 38টা পদ প্লাছ কৰা হৈছে সেইটো মিলি 170টা পদৰ কেটেগৰী ৱাইজ। তো ইয়াতে বয়স বিচৰা হৈছে। বয়স চাওক, 18 বছৰৰ পৰা 38 বছৰ বয়স হ'ব লাগিব। 18 বছৰ কম হ'ব নালাগিব আৰু 38 বছৰ বেছি হ'ব নালাগিব। ইয়াতে এজ দি দিছে 1 জানুৱাৰী 2020 তাৰিখলৈ 18ৰ পৰা 38 বছৰ বয়স হ'ব লাগিব। ঠিক আছে। ইয়াতে কোৱালিফিকেশ্যনটো জনাই দিওঁ আমি। এডুকেশ্যন কোৱালিফিকেশ্যন কি বিচাৰিছে। ইয়াতে মেল প্ৰাৰ্থীসকলৰ বাবে বিচাৰিছে মেট্ৰিক পাছ হ'লেই হ'ব তেওঁলোক, আৰু ফিমেলৰ বাবে বিচাৰিছে 8 পাছ, মাত্ৰ 8 পাছ। গতিকে মেল ফিমেল সকলোৱে কৰিব পাৰিব। তো বন্ধুসকল, এতিয়া আহক আমি কেনেকৈ আবেদন কৰিব লাগিব চাই লওঁ। আবেদন কৰিবলৈ আপোনালোকে SLPRB, এইটো আছাম পুলিচৰ অফিচিয়েল ৱেবছাইট হয়। আপোনালোকে ইয়াতে ভিজিট কৰিব www.slprbassam.in। এই ৱেবছাইটত আপোনালোকে অনলাইন যোগেৰে আবেদন কৰিব লাগিব। গতিকে আপোনালোকে নিৰ্দিষ্ট সময়ৰ ভিতৰত অনলাইন আবেদন কৰি ল'ব। অনলাইন আবেদনৰ তাৰিখটো জনাই দিছোঁ। অনলাইন আবেদন আপোনালোকে কেতিয়াৰ পৰা কৰিব, 5-3-2020 তাৰিখৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু 25-3-2020 তাৰিখে এই অনলাইন আবেদন প্ৰক্ৰিয়া শেষ হ'ব। গতিকে আপোনালোকে 5 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আবেদন কৰি ল'ব। ইয়াতে জনাইছে যে যিসকলে আগতে আবেদন কৰিছিলে তেওঁলোকে আবেদন নকৰিলেও হ'ব। ইয়াতে লিখি দিছে তেওঁলোকে আগতে যিসকলে আবেদন কৰিছিল তেওঁলোকে আবেদন কৰিব নালাগে। নতুনসকলে এই 173টা পদৰ বাবে জেল ৱাৰ্ডাৰ পদৰ বাবে নতুন ফ্ৰেছ কেণ্ডিডেটসকলে আবেদন কৰি ল'ব পাৰিব। তো বন্ধুসকল, যদি আপোনালোকে এই পদটোৰ সবিশেষ যদি জানিব বিচাৰিছে তেতিয়াহ'লে অফিচিয়েল এডভাৰটাইজমেণ্ট লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে সবিশেষ চাই ল'ব পাৰিব। আৰু তো ভিডিঅ'টো ইমানেই আছিলে। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি আপুনি আমাৰ চেনেললৈ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব। এনেকুৱা ধৰণৰ আমি নটিফিকেশ্যনসমূহ আপোনালোকলৈ আগবঢ়াই থাকিম। আৰু যদি কিবা সুধিব লগা আছে কমেণ্ট বক্সত কমেণ্ট কৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।